আপোনালোকৰ কাৰণে মই আৰু এটা নিউ ভিডিঅ' লৈ আহিছোঁ। সেইটো ভিডিঅ' হ'ল আপোনালোকে ইনকাম চাৰ্টিফিকেট কেনেকৈ এপ্লাই কৰিব আৰু ইনকাম চাৰ্টিফিকেট এপ্লাই কৰিবলৈ হ'লে আপোনাৰ কি কি ডকুমেণ্টৰ প্ৰয়োজন হয় বা কি কি ডকুমেণ্ট দিলে আপোনাৰ অতি সোনকালে বা এদিনতে আপোনাৰ ইনকাম চাৰ্টিফিকেটটো এপ্ৰুভ হৈ যায়। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। মই আপোনালোকৰ কাৰণে সদায় নিউ নিউ ভিডিঅ' আনি থাকোঁ। বহুতে কিন্তু ইনকাম চাৰ্টিফিকেট এপ্লাই কৰোঁতে যেতিয়া ফৰ্মটো ফিল আপ কৰে এটা ভুলৰ কাৰণে কিন্তু ইনকাম চাৰ্টিফিকেটটো টাইম বহুত লাগি যায়, 10 দিনৰ বেছি টাইম লাগি যায় আৰু কিন্তু ৰিজেক্ট হোৱাৰ সম্ভাৱনাটো বেছি থাকে। সেইকাৰণে আপোনালোকে ফৰ্মটো কেনেকৈ ফিল আপ কৰিব লাগিব মই আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই ল'ব, স্কিপ নকৰিব। আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব ই ডিষ্ট্ৰিক্ট আছাম। নিশ্চয় আপোনালোকে জানে। আপোনালোকে কিন্তু ফাৰ্ষ্ট ইউজাৰ আই ডি আৰু পাছৱৰ্ডটো বনাব লাগিব, নহ'লে কিন্তু আপোনালোকে এইটো অপশ্যনত লগ ইন কৰিব নোৱাৰিব। এতিয়া আপোনালোকে ইউজাৰ আই ডি আৰু পাছৱৰ্ডটো কেনেকৈ বনাব, যদি আপোনালোকে ইউজাৰ আই ডি আৰু পাছৱৰ্ডটো বনাব নোৱাৰে মোক কমেণ্টত কৈ দিব। মই আপোনালোকক নেক্সট ভিডিঅ'ত দেখুৱাই দিম যে কেনেকৈ আপোনালোকে ইউজাৰ আই ডি আৰু পাছৱৰ্ডটো বনাব। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ইউজাৰ আই ডি আৰু পাছৱৰ্ডটো আপোনালোকে সেইটো ঘৰত বহাই দিব। ইউজাৰ আই ডি আৰু পাছৱৰ্ড তলত চাব দিয়া আছে লগ ইন। এতিয়া আপোনালোকে লগ ইনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ প্ৰফাইলটো ইয়াত খোল খাই যাব। এতিয়া কিন্তু ইয়াত অপশ্যন আহি যাব, ইয়াত চাব এইফালত আহি গৈছে ছিলেক্ট। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটোৰ ওপৰত ক্লিক কৰিব ছিলেক্ট। ইয়াত বহুতো অপশ্যন আহি যাব, বাৰ্থ চাৰ্টিফিকেট, ইনকাম চাৰ্টিফিকেট আৰু বহুতো অপশ্যন ইয়াত দিয়া আছে। যিহেতু মই আজি আপোনালোকক দেখুৱাম যে কেনেকৈ আপোনালোকে ইনকাম চাৰ্টিফিকেটটো এপ্লাই কৰিব। আপোনালোকে ইয়াত চাৰ্চ কৰিব ইনকাম চাৰ্টিফিকেট, ইয়াত অপশ্যন আহি যাব। আপোনালোকে ফাৰ্ষ্ট হেডৰ ওপৰত ক্লিক কৰিব ইনকাম চাৰ্টিফিকেট, ইয়াত চাব দিয়া আছে গ'। এতিয়া আপোনালোকে ফাৰ্ষ্ট গ'ৰ ওপৰত ক্লিক কৰিব, ইয়াত আহি যাব, ইয়াত চাব দিয়া আছে অনলাইন। এতিয়া আপোনালোকে অনলাইনৰ ওপৰত ক্লিক কৰিব, ইয়াত অপশ্যন আহি যাব ছাবমিট অনলাইন। আপোনালোকে হেডৰ ওপৰত ক্লিক কৰিব। এতিয়াই কিন্তু ইনকাম চাৰ্টিফিকেটৰ ইয়াত ফৰ্মটো খোল খাই যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ফৰ্মটো কেনেকৈ ফিল আপ কৰিব আপোনালোকে ভালকৈ চাই ল'ব। ইয়াত ফাৰ্ষ্ট দি আছে লেংগুৱেজ। এতিয়া আপোনালোকে কোনটো লেংগুৱেজত আপোনালোকে চাৰ্টিফিকেটটো ল'ব বিচাৰে, ইয়াত 4টা ভাষা দিয়া আছে। আপোনালোকে ইয়াৰ পৰা যিকোনো এটা বক্সত টিক মাৰ্ক দি দিব। ইয়াত চাব ফাৰ্ষ্ট দি আছে এপ্লিকেশ্যন নাম, আপোনাৰ ফুল নামটো আপোনালোকে সেইটো ঘৰত বহাই দিব। ইয়াত চাব দি আছে মোবাইল নম্বৰ, আপোনাৰ মোবাইল নম্বৰটো আপোনালোকে সেইটো ঘৰত বহাই দিব। ইয়াত চাব দিয়া আছে আধাৰ নম্বৰ, পেন নম্বৰ, ইমেইল আই ডি। এইখিনি ষ্টাৰ মাৰ্ক দিয়া নাই, আপোনালোকে ইয়াত দিলেও হ'ব নিদিলেও একো নহয়। ইয়াত চাব দিয়া আছে ৰিলেশ্যন, ইয়াত আপোনালোকে ছেট কৰি ল'ব চন অফ বাৰ্থ আপোনালোকে যি হয় এইটো ছেট কৰি ল'ব। এতিয়া ইয়াত চাব ইয়াত আপোনাৰ ফাদাৰ্ছ নামটো বহাই দিব। যদি আপোনাৰ ফাদাৰ্ছ ডেট হৈছে ইয়াত ডেট দিব, দি ইয়াত নামটো ফুল বহাই দিব। ইয়াত চাব তলত দিয়া আছে ইনকাম চ'ৰ্চ। এতিয়া আপোনালোকে কি ইনকাম কৰে সেইটোৱে ছেট কৰি ল'ব। যদি লেবাৰ হয় ইয়াত লেবাৰ দিয়া আছে। আপোনালোকে ইয়াত কিন্তু কাল্টিভেটৰ দিব, তেতিয়াহ'লে কিন্তু আপোনাৰ ইনকাম চাৰ্টিফিকেটটো অতি সোনকালে আহি যায়। ইয়াত আপোনালোকে কাল্টিভেটৰ দিব, যদি 1 নম্বৰত অপশ্যন দিয়া আছে, 2 নম্বৰত দিয়া আছে বৃদ্ধি। এতিয়া আপোনালোকে কি কৰে আপোনালোকে আৰু এবাৰ ইয়াত দিব লাগিব। আপোনালোকে ইয়াত আৰু এবাৰ কাল্টিভেটৰ বহাই দি দিব। ইয়াত চাব দিয়া আছে টোটাল এনুৱেল ইনকাম। এতিয়া আপোনালোকে বছৰত কিমান টকা ইনকাম কৰে সেইটো ইয়াত দিব। আপোনালোকে ইয়াত যদি ইনকাম দিয়ে লোৱেষ্ট আপোনালোকে 60,000 দিব। আপোনাৰ চাৰ্টিফিকেটত কিন্তু 82,000 আহি যাব, আপোনালোকে ইয়াত দিব 60,000। এতিয়া আপোনালোকে সেইটো প্ৰথম ফুল হৈ গ'ল। ইয়াত চাব দিয়া আছে এড্ৰেছ ফাৰ্ষ্ট লাইন, ইয়াত আপোনাৰ ফাৰ্ষ্ট ভিলেজৰ নামটো বহাই দিব। ইয়াত ষ্টাৰ মাৰ্ক দিয়া নাই, দিলেও হয় নিদিলেও একো নহয়। ইয়াত চাব দিয়া আছে ফাৰ্ষ্ট ষ্টেট, ইয়াত আহি যাব অলৰেডি। তলত চাব আহি যাব ডিষ্ট্ৰিক্ট, যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম আছে আপোনালোকে সেইটোকে ছিলেক্ট কৰি ল'ব। 2 নম্বৰত আহি যাব যিটো আপোনাৰ সাব ডিষ্ট্ৰিক্টৰ নাম আছে, ইয়াত আহি যাব
যেটো আপোনাৰ সাব ডিস্ট্ৰিক্টৰ নাম আপোনালোকে সেইটো সিলেক্ট কৰি ল'ব ইয়াত চাব আহি গৈছে আপোনাৰ সাৰ্কেল যেটো আপোনাৰ সাৰ্কেলৰ নাম হয় আপোনালোকে সেইটো সিলেক্ট কৰি ল'ব ইয়াত চাব আহি যাব মজা মানে হৈছে আপোনাৰ সাব ডিস্ট্ৰিক্টৰ নাম আপোনালোকে সেইটো সিলেক্ট কৰি ল'ব ইয়াত আহি যাব আপোনাৰ ভিলেজৰ নাম যেটো আপোনাৰ গাঁৱৰ নাম হয় আপোনালোকে সেইটো সিলেক্ট কৰি ল'ব ইয়াত আহি যাব আপোনাৰ পোষ্ট অফিচৰ নাম যেটো আপোনাৰ পোষ্ট অফিচৰ নাম হয় আপোনালোকে সেইটো সিলেক্ট কৰি ল'ব ইয়াত চাব আহি যাব আপোনাৰ পোষ্ট অফিচ পিন কোড ইয়াত অলৰেডি আহি যাব এনেকুৱাকৈ এতিয়া আপোনাৰ মেইন কামটো হ'ল ইয়াত চাব দিয়া আছে এড্ৰেছ এতিয়া আপোনালোকে এড্ৰেছত কি ডকুমেণ্ট দিব যেটো আপোনাৰ ভোটাৰ আইডি কাৰ্ড আছে আপোনাৰ এড্ৰেছত আপোনাৰ ভোটাৰ আইডি কাৰ্ডটো ইয়াত বহাই দিব ইয়াত ফাৰ্ষ্ট আপোনালোকে আপলোড দিব ভোটাৰ আইডি কাৰ্ড 2 নম্বৰত দিব আইডেন্টিটি প্ৰুফ যদি আপোনাৰ আধাৰ কাৰ্ড আছে ইয়াত আপোনাৰ আধাৰ কাৰ্ডটো আপলোড দিব আৰু যদি আপোনাৰ আধাৰ কাৰ্ড নাই যদি আপোনাৰ পেন কাৰ্ড আছে ইয়াত আপোনালোকে পেন কাৰ্ডটো আপলোড দি দিব 3 নম্বৰ চাব দিয়া আছে ল্যান্ড ৰিসিপ্ট যেটো আপোনাৰ জমিৰ খাজনা ৰচিদ আছে হেতু কিন্তু কাৰণ হ'ব লাগিব যদি 6 মাহ আগৰ হয় তেতিয়াহ'লে কিন্তু আপোনাৰ ইনকাম সাৰ্টিফিকেটটো হ'বলৈ বহুত টাইম লাগি যাব পাৰে ইয়াত চাব ইয়াত একো দিব নালাগে আৰু ইয়াত ষ্টাৰ মাৰ্ক দিয়া নাই যিবিলাক ষ্টাৰ মাৰ্ক দিয়া আছে আপোনালোকে হেবিলাক ডকুমেণ্ট আপলোড দিব লাগিব ইয়াত চাব ফৰ্ম আপোনালোকে ফৰ্মটো কেনেকৈ ডাউনলোড কৰিব মই আপোনাক ভিডিঅ' চাৰ্টত দেখুৱাই দিম আপোনালোকে হেৰি ফৰ্ম ডাউনলোড কৰি লৈ হেৰি ফৰ্ম ফিলআপ কৰিব লাগিব ফিলআপ কৰি লৈ ফটো তুলি বা আপোনালোকে স্কেন কৰি ইয়াত আপলোড দিব লাগিব ফটো কেবি কিন্তু 600 কেবিৰ তলত হ'ব লাগিব নহ'লে কিন্তু ইয়াত ফটোটো আপলোড নহ'ব ইয়াত চাব আপোনালোকে কিমানটা পেজ পিন কৰিলে ইয়াত লিখি দিব আৰু কিমানটা পেজ আপোনালোকে স্কেনিং কৰিছে ইয়াত বহাই দিব আপোনালোকে এবাৰ ইয়াত সকলো চাই ল'ব যদি সকলো ফিলআপ ঠিকই আছে তলত চাব দিয়া আছে সাবমিট আপোনালোকে দিয়া সাবমিটৰ ওপৰত ক্লিক কৰিব ইয়াত আপোনালোকে এছত ক্লিক কৰি দিব এতিয়া কিন্তু বস্তুটো আমাৰ লোডিং ল'ব এতিয়া কিন্তু আপোনালোকে ইয়াত 30 টকা এটা ফিজ পে কৰিব লাগিব কেনেকৈ পে কৰিব চাই লওক ইয়াত আহি যাব আপোনালোকে এটিএম কাৰ্ড ফোন পে গুগল পে আপোনালোকে যি দি ইয়াত আপোনালোকে ইয়াত 30 টকা এটা পেমেন্ট পে কৰিব লাগিব আপোনালোকে পেত ক্লিক কৰিব ইয়াত মাৰি দিব কন্টিনিউ এতিয়া আউট পেজ খোল খাব এনেকুৱাকৈ ইয়াত সব তলত দিয়া আছে পে ইউ মানি আপোনালোকে এতিয়া পে ইউ মানিৰ ওপৰত ক্লিক কৰিব এতিয়া আৰু এটা পেজ খোল খাই যাব এতিয়া আপোনালোকে তলত চাব ইয়াত আৰু এটা পেজ আহি যাব ইয়াত চাব দিয়া আছে প্ৰচেছ টু পে আপোনালোকে হেডৰ ওপৰত ক্লিক কৰিব এতিয়া আপোনাৰ লোডিং ল'ব পেজটো এনেকুৱাকৈ এতিয়া আপোনালোকে স্কেনিং কৰি PDF বা পেটিএম ফোন পে গুগল পে আপোনালোকে যি দি ইয়াত এটা 30 টকা পেমেন্ট পে কৰিব লাগিব ইয়াত চাব অপচন আহি যাব যেতিয়া আপোনালোকে 30 টকা এটা পে কৰিব আপোনাৰ এপ্লিকেশনটো সাকসেসফুল হৈ যাব এতিয়া আপোনালোকে ইনকাম সাৰ্টিফিকেটটো কেনেকৈ ডাউনলোড কৰিব মই আপোনালোকক নেক্সট ভিডিঅ'ত দেখুৱাই দিম আজিৰ ভিডিঅ' ইমানেই আছিল